আজি 17 জুন তাৰিখে আমি গোটেইকেইজন লগৰবোৰ একেলগে ওলাই গৈছোঁ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ বুলি। এনেধৰণে আমি গাড়ীত বিভিন্ন ধৰণে আমি সৌন্দৰ্য উপভোগ কৰি গৈছোঁ। বৰ্ষাৰ আনন্দ লৈ এনেধৰণে বাবা গুপ্তেশ্বৰ দেৱালয়লৈ আমি আগবাঢ়ি গৈ আছোঁ। এয়া আমি একেলগে, এয়া ভাৰত দা, ভাল লাগিছে একেলগে আমি যাত্ৰা কৰিছোঁ আমাৰ মহাদেৱ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ বুলি। এয়া আমি ধুনীয়াকৈ বতৰৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আগবাঢ়ি গৈ আছোঁ। এয়া আমাৰ অসমমালাৰ ৰাস্তাৰে ধুনীয়াকৈ আমি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ আমি ইতিমধ্যে আগবাঢ়িছোঁ আৰু এয়া একেলগে লগে ভাগে আহি আছোঁ। আৰু আমাৰ এয়া নিপেন শৰ্মা গাড়ী চলাই আছে, বাবা দা, মই ভাৰত দা, আৰু এখন গাড়ী আছে আমাৰ পিছফালে, তাতো আহিছে। আৰু এয়া পাইছোঁ আমি গুপ্তেশ্বৰ দেৱালয়, আৰু দৰ্শনৰ বাবে আমি এনেধৰণে লাইন পাতি আছোঁ। এই মন্দিৰৰ ভিতৰভাগ আপোনালোকে দৰ্শন কৰক। আৰু এনেধৰণে আমি সেৱা কৰি ওলাই লাহেকৈ এয়া বহিছোঁ খিচিৰি খাবলৈ। ইমান ধুনীয়াকৈ খিচিৰি আৰু ভাজি আমাক পৰিৱেশন কৰালে। আমি মন্দিৰতে বনাব দিছিলোঁ আৰু এনেধৰণে খিচিৰি খাই আকৌ আমি বৰচলালৈ আমি এনেধৰণে যাত্ৰা কৰি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। এয়া চাওক ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এই পৰিৱেশত এনেধৰণে আজি সোমবাৰ এনেধৰণে গ'ল আৰু বন্ধ পাই এনেধৰণে আজি গুপ্তেশ্বৰ দেৱালয়লৈ বুলি আহিলোঁ। আৰু বাটত খন্তেক ৰখি আকৌ চাহৰ জুতি ল'লোঁ। চাহৰ জুতি আমি চাহ খাই আকৌ যিহেতু সময়ো হৈছে, আমি এয়া ঘৰলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজিলৈ আপোনালোকক ইমানতে এৰিলোঁ। পুনৰ এনেধৰণে ভিডিঅ'সমূহ চাই থাকিবলৈ ৰূপহী বৰচলা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।